নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন আৰু অফলাইন এক্সামৰ যিখন SOP আহিছিলে সেই SOPখনৰ ওপৰত মই গোটেইকেইটা পইণ্ট আপোনালোকক বুজাই দিছিলোঁ। অনলাইন এক্সামৰ দিওঁতে কি কি নিয়ম আৰু অফলাইন এক্সাম দিওঁতে কি কি নিয়ম মানি চলিব লাগিব সকলোবোৰ মই আগৰ ভিডিঅ'ত জনাই দিছিলোঁ। যদি আপোনালোকে মোৰ সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব পাৰিব। আজি এই ভিডিঅ'টোত মই যি দুবছৰীয়া DLEDৰ কোৰ্চৰ যি অনলাইন হৈ আছিল বা অনলাইন হৈ আছে আকৌ 30 তাৰিখলৈকে অনলাইন ডেট বঢ়াই দিছে। লাষ্ট ডেট 30 তাৰিখ হয় ছেপ্টেম্বৰৰ। যদি এতিয়ালৈকে কোনোবা কৰা নাই তেনে DLED কৰিব বিচাৰে তেনে দুবছৰীয়া তেন্তে অনলাইনটো আপোনালোকে 30 তাৰিখলৈকে কৰিব পাৰিব। আজি DLEDৰ এখন নটিফিচ আছে যিসকলে এবাৰ DLEDৰ কাৰণে প্ৰি এণ্ট্ৰি টেষ্ট দিব তেওঁলোকৰ কাৰণে এখন নটিচ আছে। সেই নটিচখন মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। নটিচখন এইখনেই হয়, আপোনালোকে দেখিছে নটিচ ইট ইজ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য প্ৰি এণ্ট্ৰি টেষ্ট 2024 admission into 2-year diploma in elementary education DLED course for the season 2020 to 2022 under SCRT Assam will be held 18 October 2020 18 অক্টোবৰত এক্সাম যি পতাৰ কথা আছে আৰু লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন appear in the pre-entry test pre-entry টেষ্টৰ কাৰণে যি অনলাইন হৈ আছে সেই অনলাইন 30 ছেপ্টেম্বৰ লাষ্ট ডেট। আৰু আপোনালোকে যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আপোনালোকৰ এইটো যি scrt.co.in যিটো অফিচিয়েল মেইন ৱেবছাইট হয় তাত গৈ আপোনালোকে এইটো অনলাইন কৰিব পাৰিব। সেই আৰু 12 অক্টোবৰৰ পৰা যিহেতু এডমিট কাৰ্ড আৰু দিয়াৰ আৰম্ভ হ'ব গতিকে 12 অক্টোবৰৰ পৰা এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ইণ্টেণ্ডিং কেণ্ডিডেটছ মে ভিজিট দ্য ৱেবছাইট এইটো ৱেবছাইটত ভিজিট কৰিব ফৰ ডিটেইলছ এণ্ড ছাবমিট এপ্লিকেশ্যন অনলাইন। এইটোৱে আছিলে নটিচটো DLEDৰ যিসকল কৰিছে এইবছৰ তেখেতসকলৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।